এনেদৰে আপোনালোকে বাৰু কেঁচা আমৰ জেলি বনাইছেনে? আৰু যদি বনোৱা নাই মোৰ ভিডিঅ'টো চাব। বতৰৰ ফল বতৰত বনাই খাব লাগে যেনেদৰে হ'লেও। আৰু মই এটা প্ৰকাণ্ড ডাঙৰ আম লৈ লৈছোঁ আৰু আমটো ভালদৰে কাটি ধুই মেলি ল'ম। আৰু কেঁচা আম হয় এনেদৰে বনাবচোন, বহুত ভাল লাগে, সোৱাদ হয়। আৰু ভালদৰে আমখিনি কাটি মেলি লৈ অকণমান তেল দিম, তেল তেনেই অকণমান দিম আৰু তেলতে 2টা শুকান জলকীয়া আৰু কেইটামান জিৰা দি দিম। আৰু এইখিনি ভালদৰে ফুটাৰ পাছতে যিখিনি আম কাটি থৈছিলোঁ সেইখিনি দি দিম। আৰু মই বহুত দিনৰ মই তেতিয়া এনেকৈ ভিডিঅ' দিছোঁ, যদি ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা পাই জনাব। এইখিনি ভালদৰে আমি ভাজি ল'ম। ভাজি হোৱাৰ পাছতে সোৱাদ অনুযায়ী অকণমান ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ দি ল'ম। এই জেলিখিনি বনাবলৈ বেছি সময়ৰ প্ৰয়োজন নহয় আৰু বেছি বস্তুৰ প্ৰয়োজন নহয়, কম সময়তে কম বস্তুৰে হৈ যায়। আৰু ইয়াত দিম সোৱাদ অনুযায়ী নিমখ আৰু লগতে যিহেতু জেলি বনাইছোঁ সেইবাবে ইয়াত সোৱাদ অনুযায়ী চেনি দিম যিমানটো প্ৰয়োজন হয় মোক। আৰু মই এটা আম লৈছিলোঁ সেইবাবে ডাঙৰ চামুচেৰে 3 চামুচ চেনি ল'লোঁ। আৰু এই আমখিনি ভালদৰে গলি যাবলৈ অকণমান পানী দিলোঁ। পানীখিনি যেতিয়াই শুকাই যোৱাৰ পাছতে জেলিখিনি হৈ গ'ল। আৰু এনেদৰে বনাবচোন আৰু কেনেকুৱা পাই জনাব। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ।